নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, সুস্বপ্নাছ ক্লাছেছলৈ মই সুস্বপ্নাই তোমালোক সকলোকে স্বাগতম জনাই আজি তোমালোকৰ বাবে লৈ আহিছোঁ হেমবৰুৱাদেৱৰ ভাৰতীয় সংস্কৃতি। এই পাঠটি পঢ়িবলৈ যাওঁতে আমি প্ৰথমতে লেখকৰ বিষয়ে অকণমান জানি লওঁ আহা। এটা চাবা, ভাৰতীয় সংস্কৃতি পাঠটিৰ লেখক হৈছে হেমবৰুৱা। এতিয়া হেমবৰুৱাদেৱৰ জন্ম হৈছিলে 1915 চনৰ তেজপুৰত আৰু তেখেতৰ মৃত্যু হৈছিলে 1977 চনত। 1932 চনত তেখেতে তেজপুৰ চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিকা আৰু 1934 চনত কটন কলেজৰ পৰা IA আৰু 1936 চনত BA পাছ কৰি 1938 চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা তেখেতে MA পাছ কৰে। 1944 চনত গুৱাহাটীৰ ভোলা বৰুৱা কলেজৰ তেখেত অধ্যক্ষ হয় আৰু তেখেতৰ ৰচনাৰাজিসমূহ হ'ল বালিচন্দা, মনময়ূৰী, আধুনিক সাহিত্য, এই গাঁও এই গীত, ৰঙা কৰবীৰ ফুল, ইজৰাইল, দ্য ৰেড ৰিভাৰ এণ্ড ব্লু হিল, জনতা আৰু পচুৱা আলোচনী তেখেত সম্পাদনা কৰিছিলে। আৰু তেখেত আছিলে ধুবুৰী অধিৱেশনৰ 1972 চনত ধুবুৰী অধিৱেশনৰ তেখেত অসম সাহিত্য সভাৰ সভাপতি হয়। গতিকে আমি হেমবৰুৱাদেৱৰ বিষয়ে যিখিনি মূল কথা সেই কথাখিনি আমি পাঠটোৰ আলমতে জানি ল'লোঁ। এতিয়া আমি আহিছোঁ পাঠটিৰ মাজলৈ। ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। ইয়াত দিছে প্ৰথম বাক্যশাৰীতে যে ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। ইয়াত সমন্বয় শব্দটোৰ অৰ্থ তোমালোকে নিশ্চয় জানা যে মিলন হোৱা, নহয় জানো? গতিকে কি লিখিছে? ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু, অৰ্থাৎ ইয়াত বিভিন্ন বস্তুৰ ইয়াত মিলন হৈছে, বিভিন্ন সংস্কৃতিৰ ইয়াত মিলন হৈছে, সেইকাৰণে ইয়াত দিয়া হৈছে যে ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। আৰ্য, অনাৰ্য, মংগোলীয়, দ্ৰাবিড়ী এনে তৰহৰ বিভিন্ন সোঁত উপসোঁত লগ লাগি ভাৰতীয় সংস্কৃতিৰ সাগৰ ৰচনা হৈছে। এতিয়া তোমালোকে সাগৰ বুলি ক'লে আমাৰ সন্মুখত কেনেকুৱা এখন ছবি মনলৈ আহে? বিৰাট ডাঙৰ, হয়নে? জলাধাৰ। গতিকে যেতিয়া সাগৰ বুলি কোৱা হয়, ইয়াত কি বুলি দিছে যে ইয়াত সাগৰত বিভিন্ন সোঁত উপসোঁত আহি মিলিছে, হয়নে নহয়? গতিকে ইয়াত দিছে যে আৰ্য, অনাৰ্য, মংগোলীয়, দ্ৰাবিড়ী এনে তৰহৰ বিভিন্ন সোঁত উপসোঁত আৰু লগ লাগি ভাৰতীয় সংস্কৃতিৰ সাগৰ ৰচনা হৈছে। এতিয়া ভাৰতীয় সংস্কৃতিখনক কি বুলি কৈছে? ভাৰতীয় সংস্কৃতিটো হৈছে সাগৰৰ লগত তুলনা কৰিছে। আৰু সেই সাগৰত পৰা বিভিন্ন সোঁত উপসোঁতসমূহ কি? আৰ্য, অনাৰ্য, দ্ৰাবিড়ী, মংগোলীয়, এয়া বিভিন্ন তৰহৰ ইয়াত সোঁত উপসোঁত আহি পেলাই এই ভাৰতীয় সংস্কৃতি নামৰ সাগৰখনত আহি মিলিছেহি। ইয়াৰ উপৰিও অতীজতে গ্ৰীক, শক, হুন আদি নানা মানৱপুঞ্জ চামে চামে ভাৰত ভূমিলৈ আহিছিল আৰু ইয়াত নিগাজীকৈ বসবাস বাছি লৈছিল। কি কৰিছিলে? যে ইয়াত অতীজতে কি হৈছিলে? গ্ৰীক, তাৰপিছত শক, হুন আদি বিভিন্ন জাতিৰ লোকসকল চামে চামে ভাৰতলৈ আহিছিল আৰু তেওঁলোকে কি কৰিছিলে? ভাৰততে নিজৰ বাসভূমি হিচাপে তেওঁলোকে গ্ৰহণ কৰিছিলে। পুৰণি ভাৰত বুৰঞ্জী যেনেকৈ অভিযানৰ বুৰঞ্জী, তেনেকৈ সমন্বয়ৰো বুৰঞ্জী। আমি এনেই বুৰঞ্জীবিলাকত পঢ়িলে আমি কি গম পাওঁ? যুদ্ধ, বিগ্ৰহ সকলো কথা আগৰ, হয়নে নহয়? গতিকে ভাৰত বুৰঞ্জীত কি হৈছে? পুৰণি ভাৰত বুৰঞ্জী যেনেকৈ অভিযানৰ বুৰঞ্জী, কিবা নহয় কিবা এটা কোনোবা এটা বিভিন্ন জাতি গোষ্ঠী আহিলে, কোনোবা বংশৰ আহি যুদ্ধ কৰিলে, কোনোবা এটা ঠাইত দখল কৰিলে, হয়নে নহয়? এনেদৰেই তেওঁলোকে কোনো এটা ঠাইত তেওঁলোকৰ প্ৰতিপত্তি বিস্তাৰ কৰিছিলে। আৰু তেনেকৈ যেতিয়া আমি যদি চাওঁ যে ভাৰত বুৰঞ্জী যেনেকৈ অভিযানৰ বুৰঞ্জী, কিবা এটা তেওঁলোকৰ অভিযান থাকে, সেই যেনেকৈ ভাৰতৰ অভিযানৰ বুৰঞ্জী বুলি কৈছে, ঠিক তেনেদৰে সমন্বয়ৰো বুৰঞ্জী বুলি কৈছে। তাত ভাষাতত্ত্ব, সামাজিক, ৰাজনৈতিক আদৰ্শ, সাহিত্য, শিল্পকলা, দৰ্শন ইত্যাদি ক্ষেত্ৰত এক বিৰাট সমন্বয়ৰ সৃষ্টি হৈছে। এই যে সমন্বয়ৰ সৃষ্টি হৈছে, এই যে মিলন হৈছে ভাৰতীয় সংস্কৃতিত, কিহক লৈ মিলন হৈছে?
কি ইয়াত মিলন হোৱা বস্তুখিনি কি কি ইয়াত দিছে যে ভাষা তত্ত্ব ভাষাৰ ক্ষেত্ৰত হওক সামাজিক ৰাজনৈতিক আদৰ্শ সাহিত্যৰ ক্ষেত্ৰত শিল্পকলাৰ ক্ষেত্ৰত দৰ্শনৰ ক্ষেত্ৰত ইত্যাদি সকলো ক্ষেত্ৰত এক বিৰাট সমন্বয়ৰ সৃষ্টি হৈছে এতিয়া আমি যদি চাওঁ সাহিত্যৰ ক্ষেত্ৰত এতিয়া তোমালোকে চাবা এনেকুৱা কিছু আমি এতিয়া তামিলত এখন ধৰ খুব ধুনীয়া কিতাপ এখন আছে সেই কিতাপখনত খুব ধুনীয়া এইবাৰ কিতাপখনে ভাল বঁটা পাইছে কিন্তু কিতাপখনৰ যি কথা সেই কথাখিনি যেন আমি বুজি পাম কাৰণ কিতাপখন তামিলত আছে হয়নে নহয় গতিকে কিতাপখন আমি বুজি নাপাওঁ কিন্তু সেই কিতাপখন কি হৈছে যে সেইখন অনুবাদ হৈছে ইংলিছলৈ অনুবাদ হৈছে ইংলিছৰ পৰা হিন্দীলৈ হৈছে কেতিয়াবা সেইখন অসমীয়ালৈ অনুবাদ হ'ব পাৰে যে নিজৰ ভাষালৈ অনুবাদ হ'ব পাৰে নহ'লেও ইংলিছলৈ হৈছে বা হিন্দীলৈ হৈছে যিয়ে নহওক আমি তেতিয়া কি হয় সেই ভাষাটোৰ বিষয়ে বা সেই কিতাপখনৰ বিষয়ে আমি জানো বা কিতাপখনৰ যি জ্ঞান সেই জ্ঞানটো আমি লাভ কৰিব পাৰোঁ ঠিক তেনেদৰে কি হৈছে সাহিত্যৰ ক্ষেত্ৰত সমন্বয় ঘটিছে বেলেগৰ সাহিত্য হ'লেও বেলেগ আমি বুজি নোপোৱা ভাষা হওক কিবা হওক যিয়ে নহওক কিন্তু সেয়াও কি হৈছে সমন্বয়ৰ সৃষ্টি কৰিছে সেয়ে ইয়াত দিছে যে সাহিত্যৰ ক্ষেত্ৰতে হওক ৰাজনৈতিক আদৰ্শৰ ক্ষেত্ৰত হওক তাৰপিছত সামাজিক ক্ষেত্ৰতে হওক ভাষাৰ ক্ষেত্ৰতে হওক সকলো ক্ষেত্ৰতে কি হৈছে এয়া সংস্কৃতিৰ এয়া সমন্বয়ৰ সৃষ্টি কৰিছে আৰু এই সমন্বয়ে ভাৰতীয় সংস্কৃতিৰ স্বৰূপ প্ৰকাশ কৰে ভাৰতীয় সংস্কৃতি সমন্বয়ৰ আদৰ্শৰে জীয়াই আছে এটা চাবা ভাৰতীয় সংস্কৃতি বুলি ক'লে আমাৰ মনত তোমালোকৰ মনত বিভিন্ন ধৰণৰ আহিব পাৰে নৃত্য গীতৰ পৰা আদি কৰি শিল্পকলা সকলো ধৰণৰ ভাস্কৰ্য আমি অতীতৰ পৰা যদি চাওঁ একে তাজমহলৰ পৰা যদি চাওঁ সকলো ধৰণৰ বস্তু আমাৰ চকুৰ সন্মুখত আহে এয়া সকলোৱে সংস্কৃতিক জীয়াই ৰাখিছে আমাৰ ভাৰতীয় সংস্কৃতি কিন্তু এই ভাৰতীয় সংস্কৃতি জানো নিজাববীয়াকৈ গঢ় লৈ উঠিছে নাই উঠা ইয়াত বিভিন্ন জাতিৰ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ লোক চামে ভাৰতলৈ আহিছিল আৰু সকলোৰে সংস্কৃতি মিলি এয়া ভাৰতীয় সংস্কৃতি এক বিশাল সংস্কৃতিৰ সৃষ্টি হৈছে আৰু ইয়াক সেইকাৰণে সমন্বয়ৰ সংস্কৃতি বুলি কোৱা হৈছে এই সাংস্কৃতিক সমন্বয় ইমান গ্ৰাহ্য হৈছিল যে ইয়াৰ বিভিন্ন ধাৰাৰ মূল ঠাৱৰ কৰাটো প্ৰায় টান হৈ পৰিছে গতিকে ইয়াৰ ইমানেই গভীৰ বা ইমানেই গ্ৰাহ্য বুলি কৈছে ভাৰতীয় সংস্কৃতিক যি সমন্বয় ইয়াৰ মিলনৰ যিটো গ্ৰাহ্য যি ধাৰা ইমানেই গভীৰ তাক আমি ঠাৱৰ কৰিব নোৱাৰোঁ যে এইটো কোনটো ধাৰাৰ পৰা আহিছে ক্ৰমবৰ্ধমান শক্তি হৈছে প্ৰকৃত শক্তি এটা ক্ৰমবৰ্ধমান শব্দটোৰ অৰ্থ তোমালোকে নিশ্চয় জানা ক্ৰমান্বয়ে বঢ়া নহয় জানো ক্ৰমহ্ৰাসমান বুলি ক'লে কি বুজি আমি ক্ৰমান্বয়ে কমা ঠিক তেনেদৰে ক্ৰমবৰ্ধমান শক্তি অৰ্থাৎ ক্ৰমান্বয়ে বঢ়া শক্তিটোৱে হৈছে প্ৰকৃত শক্তি ক্ৰমবৰ্ধমান শক্তি ভাৰতীয় সংস্কৃতিৰ প্ৰাণ বুলি কৈছে এটা তোমালোকে এটা কথা নিশ্চয় জানা আমাৰ মানুহৰ প্ৰাণ আমি কওঁনে নকওঁ পানীয়েই প্ৰাণীৰ প্ৰাণ কওঁনে নিশ্চয় কওঁ গতিকে তোমালোকে চাবা যে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি হৈছে ক্ৰমবৰ্ধমান শক্তিটো এইকাৰণেই ভাৰতীয় সংস্কৃতি জীৱন্ত শক্তি বুলি কৈছে স্পেংলাৰৰ সভ্যতা সংস্কৃতি সম্বন্ধীয় তথ্য এইকাৰণে ভাৰতীয় সংস্কৃতিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাই বুৰঞ্জীৰ বেলেগ স্তৰে ভাৰতীয় সংস্কৃতিৰ গাত একোটা আচুৰ মাৰি গৈছে এতিয়া বুৰঞ্জীত বিভিন্ন ধৰণৰ কথা আছে বিভিন্ন স্তৰত কি হৈছে বিভিন্ন ধৰণৰ কথাই ভাৰতীয় সংস্কৃতিত বিভিন্ন ধৰণৰ আচুৰ মাৰি গৈছে অৰ্থাৎ সাজ পেলাই গৈছে আচুৰ মাৰি যোৱা মানে সাজ পেলাই গৈছে এইখিনিতে আমি সভ্যতা আৰু সংস্কৃতি এই দুটা শব্দৰ মাজত কিবা পাৰ্থক্য আছেনে চিন্তা কৰি চোৱা উচিত এটা কি কৈছে যে এইখিনিতে আমি এতিয়া তোমালোকক অকমান আগতে ইয়াত কোৱা হ'ল যে সভ্যতা সংস্কৃতি সম্বন্ধী হয়নে নহয় এটা সভ্যতা আৰু সংস্কৃতিনো কি এই দুটাৰ মাজত কিবা পাৰ্থক্য আছে জানো নে দুইটা একেই এই কথাটো ইয়াত উল্লেখ কৰিছে আচলতে এই শব্দ দুটাৰ মাজত পাৰ্থক্য আছে এটাৰ সলনি আনটো ব্যৱহাৰ কৰিব নোৱাৰি এটা সভ্যতা আৰু সংস্কৃতি আমি এটাক এৰি আনটো চলিব নোৱাৰোঁ বুলি কৈছে এটা কথা চাবা এটা মুদ্ৰাৰ ইপিঠি সিপিঠি বুলি ক'লেও এইটো ভুল কোৱা নহ'ব এটা পিঠিত যদি হেড টেল চোৱা হয় তেতিয়াহ'লে এটা পিঠিত যদি সভ্যতা আৰু এটা পিঠিত হ'ব সংস্কৃতি সভ্যতাই বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থা বুজায় ই এটা সমাজ পদ্ধতি এনেধৰণৰ জীৱন পদ্ধতিৰ জৰিয়তে সংস্কৃত জীৱন সম্ভৱপৰ নহয় সমাজ সভ্য অৰ্থাৎ সুশৃংখল নহ'লে কোনো ব্যক্তি বা অনুষ্ঠানৰ পক্ষে সৃষ্টিমূলক কাম হাতত লোৱাটো সম্ভৱ নহয় এটা কি কৈছে যদি সমাজখন সুসভ্য নহয়
বা শৃংখল নহয় তেতিয়া কি হয় কোনো ব্যক্তি বা অনুষ্ঠানৰ পক্ষে সৃষ্টিমূলক কোনো কাম হাতত ল'ব পৰাটো সম্ভৱ নহয় আনহাতে সংস্কৃতি হৈছে সেইটোৱে হৈছে সভ্যতা সভ্যতাটো নিশ্চয় তোমালোকে বুজি পাইছা যে যদি সমাজখন সুসভ্য নহয় বুজিছানে আমি বাস কৰা সমাজখন যদি সুসভ্য নহয় বা তাত যদি সুশৃংখল নহয় তেতিয়া তাত আমি জানো কিবা এটা সৃষ্টিমূলক কাম কৰা আমি কিবা এটা কৰিব পাৰিম জানো কেতিয়াও নোৱাৰোঁ সুসভ্য হ'লেহে আমি তাত কিবা এটা কৰিব পাৰিম আনহাতে সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ জীৱনৰ জীৱন প্ৰতিভা বুলি কৈছে এটা জাতি সুসভ্য হ'ব পাৰে আনহাতে ইয়াৰ তেনে কোনো লেখত ল'বলগীয়া সাংস্কৃতিক স্তৰ নাথাকিব পাৰে জাতি এটা সুসভ্য হ'লেও নহ'ব তাৰ সাংস্কৃতিক স্তৰ থাকিব লাগিব ভাষা সাহিত্য সুকুমাৰ কলা দৰ্শন ইত্যাদি ক্ষেত্ৰত প্ৰকাশ পোৱা প্ৰতিভাই হৈছে জাতি বিশেষৰ সংস্কৃতিৰ মাপকাঠি এতিয়া কি কৈছে যে ভাষা সাহিত্য সুকুমাৰ কলা দৰ্শন আদি ক্ষেত্ৰত যিবিলাক প্ৰতিভা সেই প্ৰতিভাবিলাকেই হৈছে জাতি বিশেষৰ সংস্কৃতিৰ মাপকাঠি বুলি কৈছে এই সংস্কৃতিটোৰ মাপকাঠি এইবিলাক সভ্যতাই সমাজ সুশৃংখল কৰি সংস্কৃতিৰ সৃষ্টিত আৰু ৰূপ দিয়াত সহায় কৰে এতিয়া কি হৈছে আমাৰ অসমীয়া সংস্কৃতি কি আমাৰ বিহু নহয় জানো আমাৰ কৃষ্টিৰ সংস্কৃতি বুলি ক'লে আমি বিহু বুলি কওঁ নহয় জানো গতিকে তোমালোকে এটা কথা জানিবা যেতিয়া এখন সভ্য সমাজত এইবিলাক সৃষ্টি কেতিয়া সভ্য সমাজত সুশৃংখলিত সমাজতহে এই সংস্কৃতি সদায় কি হয় ফুটি উঠে সভ্যতাই সমাজ সুশৃংখল কৰি সংস্কৃতিৰ সৃষ্টিত আৰু ৰূপ দিয়াত সহায় কৰে এতিয়া চাবা এটা উদাহৰণ ল'লে সভ্যতা আৰু সংস্কৃতিটো আমি বুজি পাম এতিয়া সভ্যতা পুৰণি কালত কি হৈছিলে প্ৰায়বিলাক নদীৰ পাৰতেই সভ্যতাই গঢ় লৈ উঠিছিলে যেনেকৈ মহেঞ্জোদাৰো সভ্যতা তোমালোকে নিশ্চয় নাম শুনিছা গতিকে আৰু এটা কথা চোৱা আগতে কি হৈছিলে আগৰ দিনত আমি যেতিয়া শুনিবলৈ পাওঁ বা দেউতা মাহঁতে যেতিয়া কয় আমি শুনিছিলোঁ যে তেতিয়া স্কুললৈ যাওঁতে কি হয় তেওঁলোকে বস্তাত বহি পঢ়িব লাগে কলপাতত লিখিব লাগে হেৰি চিয়াঁহী হয়নে গতিকে কিমান তেওঁলোকে এটা যুগ পাৰ কৰিলে গতিকে তাৰপিছত কি হৈছে ক্ৰমান্বয়ে সভ্যতা আমি আগবাঢ়ি আহিছোঁ হয়নে নহয় গতিকে সভ্যতা কি হৈছে আগবাঢ়ি গৈছে দুপে আগবাঢ়ি গৈছে গতিকে এতিয়া কি হৈছে আমি বহীত লিখোঁ আমি সকলো সুবিধা আমি যি বিচাৰিছোঁ সকলো সুবিধা আমি লাভ কৰিছোঁ গতিকে ঠিক এনেদৰে আৰু ইয়াৰ পিছত আকৌ ধৰ বেলেগ আহিব ঠিক তেনেদৰে সভ্যতা হৈছে এটাৰ পিছত এটা আগুৱাই যোৱা স্তৰটো আৰু সংস্কৃতি হৈছে সংস্কৃতি কেতিয়াও আমি ভাঙি চিঙি পেলাব নোৱাৰোঁ বিহু আমি যদি নাচিও বিহু যদি আমি পালন কৰোঁ বা নকৰোঁ সি সদায় সংস্কৃতি হৈয়ে থাকিব অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ আৰু ইয়াৰ প্ৰবাহ কি বুলি কৈছে বাধাহীন গতিৰ লগত ইয়াক তুলনা কৰিছে বুৱতীৰ খুঁটিৰ লগত ইয়াক তুলনা কৰিছে ই অতীজৰে পৰা একেৰাহে নিৰবিচ্ছিন্নভাৱে বৈ আহিছে সমাজৰ ওপৰত প্ৰাকৃতিক পৰিবেষ্টনৰ হ্ৰাস পৰাটো স্বাভাৱিক কথা ভাৰতীয় ভৌগোলিক জীৱন বৈচিত্ৰ্যময় এতিয়া ভাৰতৰ ভৌগোলিক জীৱন বৈচিত্ৰ্যময় বুলি কৈছে ইয়াত কি হয় এফালে শুকান মৰুভূমি আছে ঠিক এফালে কি হৈছে মৌচুমীৰ তাণ্ডৱ নৃত্য আছে এফালে পৰ্বতমালাৰ উচ্চ শিখৰ আৰু আনফালে যোজন ব্যাপ্ত সমতল ভূমি বুলি কৈছে প্ৰাকৃতিক দৃশ্যাৱলীৰে পাৰ্থক্য আৰু জলবায়ুৰ পাৰ্থক্য জীৱনৰ গতিধাৰাৰ বৈচিত্ৰ্য ইত্যাদি সৃষ্টি হৈছে ভাৰতীয় জীৱন এটা ভাৰতৰ ভৌগোলিক জীৱন বা বুলি ক'লে আমি এইখিনি কথাই বুজি পাম এছিয়াৰ চৌদিশৰ পৰা অহা মানৱ পুঞ্জৰ সৈতে দেশ প্লাবিত কৰিছিল প্ৰত্যেকে ব্যক্তিগত প্ৰতিভা অনুসৰি সংস্কৃতি ৰচনাত বৰঙণি যোগাইছিল ইয়াত চাবা পণ্ডিত ৰাহুল সংকৃতায়নৰ ফ্ৰম ভেলগা টু গংগা নামৰ কিতাপত এই সম্বন্ধে বহুল বৰ্ণনা কৰিছে ইয়াৰ পিছত আমি আহিছোঁ গ্ৰীকসকলে পঞ্জাৱ আৰু আফগানিস্তানত কি কৰিছিলে একগোট কৰি থবলৈ চেষ্টা কৰিছিল তেওঁলোকৰ এই চেষ্টা ব্যৰ্থ হৈছিল আৰু সেইদৰে মৌৰ্যসকলৰ বিস্তাৰ যুগত ভাৰত আৰু কান্দাহাৰ একগোট কৰি থোৱাৰ প্ৰচেষ্টা চলিছিলে এই প্ৰচেষ্টাও গ্ৰীকসকলৰ চেষ্টা ব্যৰ্থ হোৱাৰ দৰে ব্যৰ্থ হৈছিলে বুলি কৈছে যে ভাৰতীয় সংস্কৃতি একালত সমগ্ৰ দক্ষিণ পূব অঞ্চলতে বিয়পি পৰিছিলে আৰু ইয়াৰ প্ৰমাণ কি হৈছে ব্ৰহ্মদেশ কম্বোডিয়া ইণ্ডোনেছিয়া আদি ঠায়ে ঠায়ে আজিও দেখা যায়
এই অঞ্চলসমূহত 1200 বছৰ জুৰি জীয়াই থকা হিন্দু ৰাষ্ট্ৰবোৰেও ইয়াৰ প্ৰমাণ দিয়ে। প্ৰবল সোঁতে মধ্য এছিয়াৰ পৰা আৰম্ভ কৰি দক্ষিণ পূব এছিয়ালৈকে স্পৰ্শ কৰিছিল আৰু এই অভিযান জলপথ আৰু স্থলপথ দুয়ো দিশৰ পৰাই সাধিত হৈছিলে। এতিয়া চাবা ভাৰত বুৰঞ্জী হৈছে উত্থান পতনৰ বুলি কৈছে, উত্থান পতন, ভগা গঢ়াৰ সবিশেষ বুৰঞ্জী। ইটোৰ পিছত সিটো গোষ্ঠীৰ আক্ৰমণ বা অভিযান, এইটোতো আমি ভাৰত বুৰঞ্জী পঢ়িলে বা যিকোনো আমি বুৰঞ্জী পঢ়িলে গম পাওঁৱেই যে কেনেকৈ এটা জাতি আক্ৰমণ কৰে বা কেনেকৈ কোনো এটা ঠাই প্ৰতিপত্তি বিস্তাৰ কৰে, এয়া আমি সকলোৱে গম পাওঁ। গতিকে ইয়াত দিছে যে ইটোৰ পিছত সিটো জাতিৰ আক্ৰমণ, ইটো পৰিয়ালৰ পিছত সিটো পৰিয়ালৰ শাসনভাৰ গ্ৰহণ ইত্যাদি ঘটনা ভাৰত বুৰঞ্জী কি হৈছে ভাৰাক্ৰান্ত, ইত্যাদি ঘটনাই ভাৰত বুৰঞ্জী বিয়পি আছে। তথাপি ভাৰতীয় সংস্কৃতিৰ মূল সুঁতি ক্ৰমবৰ্ধমান সোঁতেৰে বৈ আছিল আৰু ভাৰতীয় সংস্কৃতিৰ যি মূল সুঁতি সেই সুঁতিটো কি হৈছিলে ক্ৰমবৰ্ধমান সোঁতেৰেই সদায় বৈ আছিলে। ই অকস্মাতে ৰাজ্য ভঙা গঢ়াৰ হেঁচাত ৰুদ্ধ হৈ যোৱা নাছিল। এই হৈছে ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্যৰ বৈশিষ্ট্য। এতিয়া কি কৈছে যে এই সোঁত যি সংস্কৃতিৰ সোঁত বৈ আছিলে সি ক্ৰমবৰ্ধমান সোঁতেৰেই বৈ আছিলে আৰু ই অকস্মাত ৰাজ্য ভঙা বা গঢ়াৰ হেঁচাত ই ৰুদ্ধ হৈ যোৱা নাছিলে, ই ৰখি যোৱা নাছিলে। আৰু এই হৈছে ভাৰতীয় সংস্কৃতিৰ বৈশিষ্ট্য বা সংস্কৃতি বা ঐতিহ্যৰ বৈশিষ্ট্য বুলি কৈছে। মহেঞ্জোদাৰো আৰু হৰপ্পাৰ সংস্কৃতিয়ে এটা আৰ্য পূৰ্ব যুগৰ কথা কয়। তোমালোকে নিশ্চয় মহেঞ্জোদাৰোৰ কথা শুনিছিলা। মহেঞ্জোদাৰো সাংস্কৃতিক সম্পদটো কি বাৰু? তোমালোকে নিশ্চয় জানা যে তাত ধ্যানস্থ শিৱৰ কল্পনা, এইটোৱেই হৈছে মহেঞ্জোদাৰোৰ সাংস্কৃতিক সম্পদ। গতিকে এই সংস্কৃতিৰ কালত গৰাহত নষ্ট হৈছিল সঁচা কথা, কিন্তু তথাপি ই শুকাই চিনচাব হোৱা দেখা নাছিল। মহেঞ্জোদাৰোৰ সংস্কৃতিক অস্বীকাৰ কৰি নহয়, ইয়াৰ ওপৰত ভিত্তি কৰিহে পাছৰ যুগৰ আৰ্যসকলে নতুন সাংস্কৃতিক জীৱন গঢ়ি তুলিছিলে। এতিয়া কি কৈছিলে মহেঞ্জোদাৰোৰ যি সভ্যতা সেইটো আমি সকলোৱে জানো, নদীৰ পাৰতে এয়া উৎপত্তি হৈছিলে আৰু এই মহেঞ্জোদাৰোৰ যি সংস্কৃতি সেই সংস্কৃতি কি হৈছে সেয়া আমি উনাই কৰিব নোৱাৰোঁ আৰু তাৰ ওপৰত ভিত্তি কৰিহে আমি যুগৰ আৰ্যসকলে কি নতুন সাংস্কৃতিক জীৱন ইয়াত গঢ় লৈ উঠিছিল আৰু ইয়াৰ বুকুৰ পৰা ভালেখিনি সংস্কৃতিৰ সম্ভাৰ তেওঁলোকে বুটলি লৈছিল। যেনে শিৱ আৰু শক্তি পূজাৰ মূল বিচাৰি প্ৰত্নতান্ত্ৰিক পণ্ডিতসকলে ইয়াৰ কাষ চাপিছিলে আৰু ইয়াতেই তেওঁলোকৰ মূল আৱিষ্কাৰো কৰিছিলে। ইয়াতে দিছে ধ্যানস্থ শিৱৰ কল্পনা, এই মহেঞ্জোদাৰোৰ কি বুলি কৈছে সাংস্কৃতিক সম্পদ আৰু সেই সভ্যতাৰ মোহৰত ই আজিও কি কৈছে অংকিত হৈ আছে। মহেঞ্জোদাৰোৰ যি সভ্যতা সেই সভ্যতাৰ মোহৰত সি আজিও অংকিত হৈ আছে ধ্যানস্থ শিৱৰ কল্পনা। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি এই পাঠটোত আমি ইমানখিনিয়ে পঢ়িলোঁ। নেক্সট ক্লাছত আমি ইয়াৰ ৰখি যোৱা অংশখিনি পঢ়িম। আজিলৈ ইমানেই, ধন্যবাদ।